উত্তৰ পূৰ্বাঞ্চলৰে আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে। তাত কোনো বহিৰাগতই মাটি বেচা কিনা কৰিব নোৱাৰে। কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনেই ৰাজ্য, ত্ৰিপুৰা আৰু অসম, য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়া দপদপনি চলে। আমি সকলো একত্ৰিত হ'লে নোৱাৰোনে ল'ব ইয়াৰ সমাধানৰ উপায়? দেশ যায় যায়, জাতি যায় যায়, ভাষা যায় যায়, অসমতে অসমীয়াৰ আজি এনোৱা বিদায়। দেশ জাতি বাতি সুৰক্ষা দিয়াৰ স্বাৰ্থত অসমত বহুতো জাতীয় সংগঠন হ'ল, এইটো ভাল কথা। কিন্তু হাতাম পুৰুষীয়া অসমীয়া একতাৰ জৰিডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয়, তাকো চকু দিয়াৰ সময় হ'ল। দেশ জাতিৰ বাবে শত শতজনৰ শ্বহীদ হ'ল, কিন্তু জাতিটো এতিয়াও সুৰক্ষিত নহ'ল। এতেকে জাতিটো এনে বিপদৰ কালত ভাগ ভাগ হৈ থকা অসমীয়া একত্ৰিত হোৱাৰ সময় হ'ল। নহ'লে তাহানিতে ভূপেন হাজৰিকাদেৱে